এনেকুৱা ক'ব নোৱাৰে কাৰণ নিৰ্বাচনত মানে এতিয়ালৈকে আমাৰ চিট আৰু প্ৰাৰ্থী এতিয়ালৈকে ফাইনেল এটা কিবাটো দিয়া নাই। গতিকে পাৰ্টি যেতিয়ালৈকে ডিচাইড কৰি নিদিয়ে তেতিয়ালৈকে কত ফাইনেল বুলি ক'ব নোৱাৰে। কিন্তু যিহেতু আমি তামোলপুৰ বা গড়েশ্বৰ BPF নহ'লে BJP খেলিবই, তো গতিকে আমাৰ NDAৰ পাৰ্টি জিকিবই লাগিব আৰু তাৰ কাৰণে এতিয়া চবে মানে লাগি আছে। ইতিমধ্যে আপোনাৰ টিকটটো কনফাৰ্ম বুলি বিজেপিৰ ভিতৰ চৰতো এটা আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। নাই চোৱা, সেইটোতো মানে কি কয় নেচাৰেল স্বাভাৱিক কথা। বিভিন্ন লাইনটোত চৰ্চা চলি আছে, তো কোনোবা লাইনটোত কোনোবা মানে সেইবোৰ কথা মানে চলি আছে কাৰণে তেনেকুৱা ধৰণৰ। গতিকে চবৰে এটা আশা আকাংক্ষা থাকে, সেইটো লৈ ফালে আৰু আমাক লাগি থাকিব দিছে, এতিয়া লাগি আছো। গতিকে সিদ্ধান্ত ফাইনেল কেতিয়া হয় আৰু কেতিয়া মানে ঘোষণা কৰে সেই দিনটো আমি ৰ'ব লাগিব, তেতিয়ালৈকে আমি ক'ব নোৱাৰিম। আনহাতে মিত্ৰজোঁটৰ দল BPF দলেও তেওঁলোকৰ BPFৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি দাবী কৰিছে। নাই, এইটোতো আপোনাৰ মানে নেচাৰেলি, কাৰণ তেওঁলোকেও ৰাজনীতি কৰিছে, তেওঁলোকৰ দলে শক্তিশালী হিচাপে BTCত আজি মানে কি কয় নিৰ্বাচন জয়যুক্ত হৈছে। কাউন্সিলটোত চবতে তেওঁলোকৰ মানে আপোনাৰ কাৰ্যকৰ্তা সক্ৰিয় হৈ আছে আৰু ৰাজনীতিটো পাৰিলে চবকে লাগে নিজৰ তৰফৰ পৰা। গতিকে এলায়েন্সত যিহেতু চিট শ্বেয়াৰিঙৰ কথা আহিল, তো ডেফিনেটলি নিজৰ নিজৰ জাগাত প্ৰত্যেকটা দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই বিচাৰিব কি নিজৰ প্ৰাৰ্থী হোৱাটো ভাল। গতিকে সিদ্ধান্তটো ল'ব মানে ওপৰত এটা গোটেই আমাৰ মানে কি কয় ৰাজনীতিক যিটো পৰিৱেশ আৰু ইটোৰ ওপৰত পলিচি ষ্ট্ৰেটেজি সেই হিচাপে কোনটো চিটত কোনটো দলে খেলিলে কোনটো প্ৰাৰ্থীক দিলে সহজভাৱে NDA জয়যুক্ত হ'ব পাৰে, তেনেকুৱা সিদ্ধান্ত ওপৰ লেভেলত ল'ব। NDAৰ ফালৰ পৰা BPFক দিলে বিজেপি সহায় কৰিবনে, আৰু বিজেপিক দিলে BPFৰ পৰা সহায় কৰিব বুলি ভাবে? ডেফিনেটলি সেইটোৱে এলায়েন্স। গতিকে তাততো কোনো অসুবিধা নাই যে আমাৰ NDAৰ যিকোনো প্ৰাৰ্থীক আমি জয়যুক্ত কৰামে, আৰু ডেফিনেটলি BPF দলেও কৰিব বা AGP দলেও কৰিব। NDAত যিমান আছে, ইভেন UPPলৈও যদি এতিয়া থাকে ভৱিষ্যতলৈ, UPPলৈও কৰিব। এইটোৱে NDA মানে কি কয় আপোনাৰ এলায়েন্সৰ ধৰ্ম। BPF দলে এটা অতি স্পৰ্শকাতৰ কথা কৈছে। তেওঁলোকে কৈছে যে BPFক যদি টিকট দিয়া হয় সংখ্যালঘু সমৰ্থকসকলে ভোট দিব, আনহাতে বিজেপিক সংখ্যালঘুসকলে ভোট দিবলৈ টান পাব, নিদিব বুলি কৈছে। নাই, এইটো নিজৰ নিজৰ দৃষ্টিকোণৰ কথা। তো BPF নিশ্চয় মানে কোনোবা এটা দৃষ্টিত এইটো চাইছে, কিন্তু নিৰ্বাচনত কোনে ভোট দিব কোনে ভোট নিদিব মানে সেইটো পিছৰ কথা। কিন্তু আমি প্ৰথম সিদ্ধান্তটো কৰি ল'ম কোনটো সমষ্টিত কোনে মানে কি কয় আপোনাৰ থিয় হ'ব, আৰু তাক লৈ জয়যুক্ত কৰাৰ কাৰণে আমি কি ধৰণৰ ষ্ট্ৰেটেজি ল'ব পাৰোঁ। গতিকে সেইমতে ষ্ট্ৰেটেজি মতে হ'ব। বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা দেৱেন বৰুৱাই আজি দলৰ পৰা পদত্যাগ কৰিছে, কি ক'ব? হয়, তেখেতক মানে ৰাতিপুৱাই মানে পাইছোঁ, আৰু আমাৰ দলৰ নেতাসকলে তেখেতক মানে কণ্টেক্ট কৰি আছে, কথা পাতি আছে। কি কাৰণত, সেই কাৰণটো জানিব পৰা হোৱা নাই। তেওঁ ব্যক্তিগত অসুবিধাৰ কথা কৈছে। মই ভাবোঁ নিৰ্বাচন আহিছে, গতিকে ব্যক্তিগত অসুবিধাবিলাক আমি মানে ইমান মানে লৈ থাকিব নালাগে। গতিকে নিশ্চিতভাৱে দলৰ কিবা বিশেষ ক্ষতি হ'ব নেকি? ডেফিনেটলি এজন কাৰ্যকৰ্তা এজন লিডাৰ গুচি গ'লে তাৰ লগত 10জন মানুহ থাকে, সেইটোতো ডেফিনেটলি। গতিকে প্ৰত্যেকটা দলতে যেতিয়া কাৰ্যকৰ্তা, ৰাজনীতি হ'ল সংখ্যা থাকিলে আপুনি চবফালে কাম কৰিব। গতিকে যিকোনো মানুহৰ দল ত্যাগটোৱে একিঞ্চিত হ'লেও ক'বাত নহয় ক'বাত ক্ষতি কৰে। চোৱা, এনেও মই ইয়াৰ পৰা অকল বিধায়ক হোৱাৰ কথাই নহয়, তামোলপুৰ মোৰ জিলা, মোৰ জন্ম জাগা, ইয়াতে গোটেই মানে কি কয় মোৰ জীৱনটোৰ যৌৱনটো পাৰ হৈছে। গতিকে এতিয়া সেই তামোলপুৰখন আমি সকলো দিশতে উন্নয়ন কৰিব লাগে। তামোলপুৰ এতিয়া জিলা হ'ল, প্ৰশাসনিক ব্যৱস্থাটো আমি মজবুত কৰিব লাগে, গোটেই ডিপাৰ্টমেণ্ট যাতে কাৰ্যক্ষম হয়। তামোলপুৰৰ আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি আজি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থাটো কৰিব লাগে। আমাৰ বিজ্ঞানৰ মানে ডিগ্ৰী পঢ়াৰ সুবিধা নাই। আজি আমাৰ ইয়াত BEdৰ মানে আমি পঢ়াৰ সুবিধা নাই। গতিকে ইণ্টিগ্ৰেটেড আমি কৰিব লাগিব।
বা আমাৰ আজি ল কলেজ নাই, গতিকে লটো আমি ইন্ট্ৰডিউচ কৰিব লাগে যে আমাৰ ল'ৰা ছোৱালীয়ে ল পঢ়ি ফালিও সংস্থাপন মানে পাব পাৰে। মেনেজমেণ্ট আজিৰ দিনটোত খুবেই দৰকাৰ, আৰু এতিয়া মেডিকেল কলেজ হৈ আছে, তাৰ লগত ফাৰ্মাচিষ্ট কলেজ আমি মানে কিবাটো কৰিব লাগিব, ইঞ্জিনিয়াৰিং টেকনিকেল বা স্কিলৰ, এই গোটেইটো বহুত কৰণীয় আছে য'ত আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াতে সেইবোৰ শিক্ষা গ্ৰহণ কৰি নিজৰ মানে জীৱনটো গঢ়িব পাৰে।